আজি আমাৰ দেউতাৰ বছৰিকীয়া। দেউতাই আমাক এৰি যোৱা আজি 2 বছৰ সম্পূৰ্ণ হ'ল। কিন্তু তেওঁৰ শিক্ষা, কষ্ট, আশীৰ্বাদ প্ৰতিটো খোজতে আজিও অনুভৱ কৰোঁ। ঈশ্বৰৰ ওচৰত এটাই প্ৰাৰ্থনা, দেউতাৰ আত্মাই চিৰশান্তি লাভ কৰক। আজি দেউতাৰ বছৰিকীয়া বাবে গাঁৱৰ নাম পাৰ্টি মাতিছো। বেছি ডাঙৰকে একো পতা নাই। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। তাৰ পিছত অলপ চাহ খাই মই দোকানলৈ ওলাই গৈ আছো। দোকানৰ বাবে আগতে কিছুমান বস্তু আনি থৈছিলো, সেইবোৰ লৈ আহি এতিয়া এটা এটাকৈ ওলাই আছো। তেতিয়া ৰাণীৰ মাকে আহি মোক অলপ সহায় কৰি আছে। আজি নাম পাৰ্টি অহাৰ বাবে দোকানো বেছি সময় খুলিব নোৱাৰিম। দোকান বন্ধ কৰি ঘৰলৈ যাব ওলাওতে এটা মেকুৰী পোৱালি কৰবাৰ পৰা আহি দোকানৰ আগত বহি আছে। তাক এক পেকেট বিস্কুট খাবলৈ দি আমি ঘৰলৈ গৈ আছো। ইফালে নাম পাৰ্টিৰ মানুহো আহি পাইছে। ৰাণীৰ মাকেও সোনকালে সাজু হৈ লৈছে। নাম পাৰ্টিৰ বাবে চাহ, বুন্দিয়া, ভুজিয়া সাজু কৰি সকলোকে দিলে। সিফালে নাম চলি আছে আৰু ইফালে ঘৰত পুৰি বনোৱাৰ কাম চলি আছে। মই পুৰি বনাই আছো, লগত খাবলৈ পায়সো বনাই আছো। লাহে লাহে সকলো বস্তু ৰেডি হৈ গল। সকলোৰে মুখত হাঁহি দেখি সঁচাকৈ মনটো বহুত ভাল লাগিল। দেউতাৰ স্মৃতিত আজিৰ এই দিনটো পৰিয়াল আৰু আপোন মানুহৰ সৈতে কটাব পাৰি মনটো অলপ পাতল লাগিল।